Hello everyone, Job Education channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে এটা বহুত ভাল খবৰ আহি পৰিছে 12600 পোষ্টৰ ওপৰত। এতিয়া আমি এটা সঠিক কথা আলোচনা কৰিম যেটো আমাৰ জুলাইলৈকে হেক টাৰ্গেট আছে। মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অৰ্থাৎ জুলাই শেষৰলৈকে তেওঁ ডেডলাইন লৈছে। অৰ্থাৎ জুলাই আগত সকলো পৰীক্ষা অনুষ্ঠিত হ'ব। এটা এটা ভাল খবৰ। লগতে ইয়াতে যদি জুলাই বুলি কওঁ আমাৰ ইলেকশ্যনৰ পাছতহে এক্সামটো হ'ব। প্ৰথম কথা হ'ল যে এই 12600 গ্ৰেড 3 গ্ৰেড 4 বাবে যেহেতু সেৱাই অনুষ্ঠিত কৰিব অৰ্থাৎ SLRC ফালৰ পৰা যেটো ফেব্ৰুৱাৰীত আছে HSLC এক্সাম অৰ্থাৎ মেট্ৰিকৰ পৰীক্ষা মাৰ্চলৈকে চলি থাকিব। অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে HSLC এক্সামটো চলি থাকিব। তাৰে ভিতৰত অলপ সময় প্ৰয়োজন হ'ব। লগতে এপ্ৰিলত যেহেতু ইলেকশ্যন আছে এই ইলেকশ্যনৰ পাছত অৰ্থাৎ জানুৱাৰী 26 তাৰিখে এটা সুখবৰ দিছে যে জানুৱাৰী 26 তাৰিখে গণতন্ত্ৰ দিৱসত মিটিং হ'ব য'ত আপোনালোকৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰে সকলো পৰীক্ষা কথা অৰ্থাৎ এক্সাম ডেটৰ কথা আলোচনা কৰাৰ কথা তাতে উল্লেখ কৰিছে। অৰ্থাৎ জানুৱাৰী 26 তাৰিখৰ দিনা আপোনালোকে আশা কৰিব পাৰে যে আমাৰ পৰীক্ষাৰ এক্সাম ডেটটো অনুষ্ঠিত কৰিব কাৰণ জুলাইত টাৰ্গেট আছে ডেডলাইনৰ আৰু লগতে জুলাই আগত সকলো পৰীক্ষা ষ্টাৰ্ট হ'ব বুলি সম্পূৰ্ণৰূপে ঘোষণা কৰিছে আৰু অৰ্থাৎ ইলেকশ্যনৰ পাছতে আমাৰ এক্সামবিলাক হ'ব। গতিকে যিমানখিনি ADRE অৰ্থাৎ DME বা স্বাস্থ্য বিভাগৰ যিমানখিনি পোষ্ট আছে আৰু আসাম পুলিচৰ সকলোখিনি ইয়াতে ADRE পৰা আদি কৰি সকলোখিনি যিমান পৰীক্ষা আছে সকলো পৰীক্ষা অনুষ্ঠিত হ'ব জুলাই টাৰ্গেট যেহেতু লৈছে। তাৰ ক্ষেত্ৰত আমি গম পাব পাৰোঁ যে জুলাই টাৰ্গেট লৈছে কাৰণে জুন জুলাই আগষ্টৰ হয়তো মাহতে আমাৰ এপইণ্টমেণ্টবিলাক হয়তো দিব পাৰে। গতিকে এই সকলোখিনি কথা আমি আলোচনা কৰিব পাৰিলোঁ। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বিশেষ আপোনালোকে খবৰ লাভ কৰিব পাৰিব। গতিকে ভাল ধৰণে প্ৰিপাৰেশ্যন কৰক আৰু লগতে জুলাইত যিহেতু লাষ্ট ডেডলাইন আছে টাৰ্গেটৰ গতিকে সেইকাৰণে আমাৰ পৰীক্ষাটো খুব সোনকালে অনুষ্ঠিত হ'ব। কেইমাহমান আপোনালোকক পঢ়িবৰ বাবে সময়ো পাব। গতিকে 26 জানুৱাৰীৰ দিনাখন কি মিটিঙত কি ক'ব সকলোখিনি আমি গম পাব পাৰিম। তো ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। সেই সকলোখিনি ডিটেইল বা আপডেট আপোনালোকে 26 জানুৱাৰীৰ দিনাখন পাব আমাৰ ভিডিঅ'টোত দিয়া হ'ব সকলোখিনি কথা। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টো লাইক কৰিব।